হেল্ল' গাইজ, আই হোপ সকলো ভালে কুশলে আছে। নতুন এটা দিন আৰু ব্লগৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মুনু আৰু মই দুয়োজনে মেহেন্দি লগাই আছোঁ, দেখিছেনে? আৰু মেহেন্দি লগোৱা হৈ গৈছে। এইপিনে মুনু আকৌ ধুইও আহিলে হাতখন, আৰু ইপিনে মই লগাইছোঁ। এতিয়া শুকোৱা নাই হাতখন, আৰু মেহেন্দিটো ফাৰ্ষ্ট মেহেন্দি আনিছোঁ যিহেতুকে সোনকালে উঠিব, আৰু বৰষুণৰ বতৰত মানে মেহেন্দিৰ ৰংটো ভালকৈ নুঠে। তাৰ কাৰণে ফাৰ্ষ্ট মেহেন্দি আনিছোঁ, আৰু বিষ্ণু ৰাভা দিৱসৰ উপলক্ষে নাচিব যিহেতুকে তাই। চ' গাইজ ফাইনেলি এতিয়া তাইক ৰেডি কৰি পেলাই ওলাই ল'লোঁ। এইবাৰ প্ৰথম তাই মেখেলা চাদৰ পিন্ধি পেলাই নাচিব, আৰু কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰিব। আৰু এইপিনে আমাৰ মুনু ৰেডি। এখনমান তাই ৰেডি হোৱাৰ পিছত এতিয়া মই ৰেডি হ'ব লাগিব, আগলৈকে সকলোৱে দেখুৱাই আছোঁ। চ' গাইজ ফাইনেলি এতিয়া ময়ো ৰেডি হৈ ওলাই ল'লোঁ, যিহেতুকে সময় দিছে 6টামান বজাত যাই পাবলৈ কৈছে, আৰু 5:30 বাজিলে এতিয়া আমি যাব ওলাইছোঁ। আৰু আপোনালোককো লগতে দেখুৱাম বুলি ভাবিছোঁ, কেনেকুৱা কি লাগে সকলোখিনি চাই থাকিব। এতিয়া আমি ৰাস্তাত আহিলোঁ ওলাই পেলাই। এয়া আমি যাম আজি বাইকেৰে, আৰু আপোনালোককো দেখুৱাই আছোঁ, লগতে সকলোখিনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। চ' গাইজ আহি পালোঁ এতিয়া আমি য'ত আমাৰ প্ৰগ্ৰেম কৰিব ঠাইখিনিত, সেই ঠাইখনত আহি পালোঁ। এয়া মুনুৱে আমাৰ আপোনালোকক হাই ক'লে, আৰু য'ত আমি ডেন্স ক্লাছত আহোঁ তাতে হৈছে প্ৰগ্ৰেমখন। আৰু মানে এইকেইদিন বৰষুণতে মানে ঠাইখিনিৰ অৱস্থা নাই, বোন আছে তথাপিতো মানে এনেকুৱা পানী হৈ আছে নহয়, বোকাবোৰ আছে। গাইজ এতিয়া আমি ভিতৰত এয়া চাওক, ভিতৰত বহি আছোঁ, আৰু সেইজন হৈছে মুনুৰ লগ। আৰু এতিয়া আমি বহি পেলাই চাই আছোঁ, আৰু মানুহবোৰ সিমান এটা অহা নাই। আমি অকণমান সোনকালেই আহি পালোঁ, অকণমান সময় ৰখিব লাগিব। চ' গাইজ অকণমান সময় ৰখাৰ পিছত এইপিনে প্ৰগ্ৰেম আৰম্ভ হৈছে, আৰু সিহঁতক এতিয়া নাচিবলৈ কৈছে। আপোনালোককো দেখুৱাই আছোঁ, চাই থাকিব, আৰু কমেণ্ট কৰিব ভিডিঅ'টোৰ শেষত সকলোৱে। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' গাইজ এতিয়া আমি ঘৰৰ পিনে যাব ওলাইছোঁ, যিহেতুকে বহুত আন্ধাৰ হৈ আহিলে। আৰু আজি ব্লগটো ইমানখিনিতে সামৰোঁ। বাই বাই। নেক্সট ব্লগত সকলোকে লগ পাম। বাই বাই।